প্ৰমোদ বড়ো ডাঙৰীয়াই যিখিনি এপইণ্টমেণ্ট দিছিলে কিছু ইলিগেল আছে, সেই ইলিগেলবিলাক কেঞ্চেল হ'ব, আকৌ আমি নতুন দিব। BTCটো আগৰ নিচিনা গোটেই ক্ষমতাটো লৈ পেলাই শাসন কৰিব বাছ। আমি য'ত UPPL আছে ইয়াত আমি নাথাকিম, স্পষ্ট কথা। UPPL আউট, BPF ইন। UPPL নাথাকিবই, UPPL নাথাকে। UPPL চৰকাৰৰ নিচিনা EM নাথাকিব। আমাৰ প্ৰপৰ্চনেট 14টা চিফ ডেপুটি চিফ লৈ পেলাই 14টা হ'ব, স্পীকাৰ ডেপুটি স্পীকাৰ লৈ পেলাই 16জন হ'ব। এইটোৱেই অৰুণোদয় যিটো প্ৰক্ৰিয়া সেইটো অসমৰ ক্ষেত্ৰত অলপ বেলেগ হ'ব। আমাৰ যিহেতু আজিহে আমি অভাৰটেকিং কৰিলোঁ, অলপ দেৰিকৈ হ'ব। মানে NDA যেতিয়া হ'ব, এইটোতো প্ৰক্ৰিয়া, এইটোতো নিয়ম এটা। আপুনি ধৰ্মটো পালন কৰিবই লাগিব, 1জন হওক, 2জন হওক, 3জন হওক, কিবা একটাতো হ'বই। কিমান দিন লাগিব ছাৰ ইন হ'ল আপোনাৰ? কিমান দিন লাগিব এইটো আলোচনা চলি আছে। কিমান দিন লাগিব এইটো ফিক্স মই ক'ব নোৱাৰোঁ, মুঠতে আলোচনা চলি আছে। মহাৰাষ্ট্ৰ নহয়, নেপালতো বনাব। মহাৰাষ্ট্ৰটো ইণ্ডিয়াতহে, নেপালত বনাবলৈ গৈ আছোঁ আমি। এইটোতো উইদিন ইণ্ডিয়া, नेपाल में बनाएगा। जम्मू कश्मीर से क्या रिलेशन है, हमें भी क्या सोच बनेगा। 16টা ডিপাৰ্টমেণ্টক আকৌ আমাক ঘূৰাই দিব লাগে, এই হিচাপত প্ৰচেছটো কৰিছে। অলৰেডি উইড্ৰ কৰিছে বোধ হয়। 3rd গ্ৰেড 4th গ্ৰেড যিটো ক্ষমতা এইটো আগৰ নিচিনা হ'ব। বনাবতো, যিটো কৈছে মই বনাব, কোকৰাঝাৰত বনাব, বাক্সাত বনাব, থামৰটো হিচাপে বনাব, ওদালগুৰি। আমাৰ 5টা জিলাত আপোনালোকৰ কাৰণে ভৱন থাকিব। ইতিমধ্যে অভাৰটেকিং চেৰিমনিটো হৈ গ'ল। গোটেই পঞ্চৰ ইয়াত উপস্থিত আছিল আমাৰ, আপোনালোকে দেখিছে, সন্মানীয় গভৰ্ণৰ ডাঙৰীয়া আছিলে আৰু চিফ মিনিষ্টাৰ ডাঙৰীয়া আছিলে আৰু অসমৰ কেবিনেট মন্ত্ৰীসকল আহিছিলে আৰু আমাৰ গোটেই BTC অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ ৰাইজসকলে আহিছে। প্ৰথমতে মই আজি বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ চিফ হিচাপে অভাৰটেকিং গ্ৰহণ কৰি মই সকলো ৰাইজক মই মোৰ আন্তৰিক আৰু শুভেচ্ছা যাচিলোঁ। যেনক আমি এটাই কথা, সকলো জাতি জনগোষ্ঠীকে লৈ পেলাই মই কাম কৰিবৰ কাৰণে ইচ্ছা আছে আৰু নিশ্চয় BJP দলৰ MCLA সকলেই হওক, EMA হওক বা UPPL দলৰ MCLA সকলেই হওক বা EMA হওক বা আমাৰ BPF দলৰ MCLA সকলেই হওক বা EMA হওক বা MLA MP যিমান আছে BTC অঞ্চলত, সকলোকে লৈ পেলাই মই কাম কৰাৰ ইচ্ছা আছে। যদি সকলোৱে মানে সমৰ্থন কৰে, মই ৰিজেক্ট কৰাৰ কোনো প্ৰশ্ন নাহে। মুঠতে আমাৰ স্বাৰ্থটো হ'ল BTC উন্নয়ন হ'ব লাগে। BTC উন্নয়নৰ স্বাৰ্থত মানে যিকোনো কম্প্ৰমাইজ কৰি পেলাই মই কাম কৰিবৰ কাৰণে ৰেডি আছোঁ। অৰ্থাতে আমাৰ আৰু আমি অনুৰোধ কৰিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ CM নিশ্চয় আমাক সহায় কৰিব। BTC সকলো জাতি জনগোষ্ঠীৰ উন্নয়নৰ স্বাৰ্থত নিশ্চয় আমাক কাম কৰিবলৈ সুবিধা দিব আৰু অসমৰ যিমান কেবিনেট মন্ত্ৰীসকল আছে চবে নিশ্চয় আমাক সহায় কৰিব, এইটো মই কামনা কৰিছোঁ। কথা এইটোৱে। सर हिंदी में BTC में फिर से BPF का सरकार क्या? BTC में फिर से BPF का सरकार BTC में तो फिर BPF का सरकार है। वो तो 6 महीने पहले से मैंने बोल दिया, इससे बाद BTC में BPF का सरकार आएगा। वो तो पहले का बात है। आज तो आप लोग देखा हमारा ओवरटेकिंग सेरेमनी भी हो गया। बस BCDC ইলেকশন তো হ'ব সৰ কেতিয়া? এইটো পিছৰ কথা। এইটো বহুত প্ৰক্ৰিয়া আছে, কাম কৰিব লগা বহুত চিষ্টেম আছে। এইটো চিষ্টেমবিলাক শেষ হ'লে নিশ্চয় কৰিব পাৰি। মিত্ৰতা মানে আমি আজি আপোনালোকে সেইদিনা শুনিছোঁ আমাৰ ফেব্ৰিক বিৰোধী মিটিঙত আপোনালোকে শুনিছোঁ যে আমি য'ত UPPL আছে ইয়াত আমি নাথাকিম, স্পষ্ট কথা।
UPPL আউট BPF ইন এইটো প্ৰক্ৰিয়া চলি আছে এতিয়া UPPL নাথাকিবই UPPL নাথাকে স্যার স্পিড ব্রেকার উঠাই দিছে স্যার আজি মাত্ৰ দুজনেহে শপত গ্ৰহণ কৰা হ'ল আজি আমাৰ চিফ ডেপুটি চিফটো শপত গ্ৰহণ কৰা হ'ল আৰু প্ৰথম স্পীকাৰ হিচাপে আমাৰ চিফ ছেক্ৰেটাৰী বা আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীয়ে সেইটো নিয়ম হিচাপে ঠিক কৰিলোঁ আৰু অহাকালিৰ ভিতৰত আমাৰ বাকী নিয়মসকলে ঠিক হ'ব স্যার স্পিড ব্রেকার স্যার এটাও নাই কিন্তু এইটোতো কেতিয়াবাই চেছ কৰি দিছোঁ মই স্যার কেইজন ইএম হ'ব কেইজন ইএম কেইজনীয়া হ'ব মানে এইটোৱেই আগৰ UPPL চৰকাৰৰ নিচিনা EM নাথাকিব আমাৰ প্ৰপৰ্চনেট 14টা চিফ ডেপুটি চিফ লৈ পেলাই 14টা হ'ব স্পীকাৰ ডেপুটি স্পীকাৰ লৈ পেলাই 16জন হ'ব এইটোৱেই এইবাৰ BTC বাকী আছে মহিলা ইএমও পাব নেকি মহিলা EM পাব মহিলা EM পাব চিয়'ৰ স্যার অরুণোদয় কিন্তু বিটিসি অৰুণোদয় যিটো প্ৰক্ৰিয়া সেইটো অসমৰ ক্ষেত্ৰত অলপ বেলেগ হ'ব আমাৰ যিহেতু আজিহে আমি অভাৰটেকিং কৰিলোঁ অলপ দেৰিকৈ হ'ব অফিচে লোৱা নাই খিৰিকী দিব পাৰিব সেইদিনা দেখা নাই যোৱা নাই ড্ৰাইভাৰে ৰখি আছে ভাড়া ৰখি একদম এই 2 দিন আগতহে কৈছে একেবাৰে ভাড়া দিব পৰা নাই সেইকাৰণে যোৱা নাছিলোঁ কিন্তু মই খুব কনভিন্স কৰিলোঁ এই অফিচ লোৱাৰ পিছত ভাড়াটো দিম যোৱা নাছিলোঁ 2 দিন আগত গৈছে স্যার মহারাষ্ট্র ছাৰ আপোনাৰ আপুনি বিজেপিত যেতিয়া ইন হ'ব তেতিয়া EM দিব নেকি বিজেপিক কেইজন দিব ছাৰ আপোনালোকে ইন হ'লে নাই ইন মানে NDA যেতিয়া হ'ব এইটোতো প্ৰক্ৰিয়া এইটোতো নিয়ম এটা আপুনি ধৰণটো পালন কৰিবই লাগিব 1জন হওক 2জন হওক 3জন হওক কিবা একটাতো হ'বই কিমান দিন লাগিব ছাৰ ইন হ'ল আপোনাৰ কিমান দিন লাগিব এইটো আলোচনা চলি আছে কিমান দিন লাগিব এইটো ফিক্স মই ক'ব নোৱাৰোঁ মুঠতে আলোচনা চলি আছে বললেন গেস্ট হাউস 26ৰ ইলেকশ্যনৰ পিছৰ কথা এতিয়া আমি অফিচ কৰিম অফিচ কৰাৰ পিছত আমাৰ नेक्स्ट तो इतना अक्टूबर में नवंबर दिसंबर पूरा हमारा चालू होगा सर इस टर्म में किस तरह का डेवलपमेंट में ज़्यादा ध्यान देगी इस बार BPF सरकार किस तरह का डेवलपमेंट में ज़्यादा ध्यान देगी BPF सरकार डेवलपमेंट में तो वो तो आप देखिए BTC पूरा अंडर डेवलप है आप लोग मालूम है सभी तो डेवलप करना है स्पोर्ट्स में कल्चर में वो कम्युनिकेशन वो देखो ये इरिगेशन सिस्टम वो भी ठीक नहीं सारा ये जितना एग्रीकल्चर सेक्टर में हेल्थ सेक्टर में इरिगेशन सेक्टर में ज़्यादा ध्यान देके हम काम करेंगे वो बस प्रथम उपहार हिसाब की দিব স্যার उपहार BTC বাকি স্যার উপহার মানে মাটি পাতা এইটো তো ধন্যবাদ মই ধন্যবাদ দিম চেম ডাঙৰীয়া মোক যেনেকুৱা প্ৰজেক্ট কৰি গৈছে মই আদৰণি জনাইছোঁ ধন্যবাদ জনাইছোঁ মই যদি এনেকুৱা মেইন পাৰ্ট ল'ব পাৰে এইটো মোৰ কাৰণে শুভ লক্ষণ হ'ব বুলি মই ভাবোঁ মহারাষ্ট্র বললেন গেস্ট হাউস বনাবো বলে বেশি মহাৰাষ্ট্ৰ নহয় নেপালতো বনাব মহাৰাষ্ট্ৰটো ইণ্ডিয়াতহে নেপালত বনাবলৈ কৈ আছোঁ আমি এইটোতো विदिन इंडिया नेपाल में बनाएगा ओ बस नेपाल में हमारा बोरो है बोरो लोगों है उन लोग के लिए हमारा वो गेस्ट हाउस बनाना जरूरी है इसके बाद वो जम्मू कश्मीर में देखो वो भी हमारा थोड़ा रिलेशन है वो आप लोग हिस्ट्री को देखो हमारा हिस्ट्री जम्मू कश्मीर से क्या रिलेशन है हमें भी गेस्ट हाउस बनेगा अग्रमा जी आपको क्या लगता है किस लिए UPPL बुरी तरह से विध्वस्त हुई इस बार की निर्वाचन में आप कितना दिन हो गया BTC में ज़्यादा दिन नहीं हुआ शायद ना तो मालूम नहीं होगा आपको স্যার জুবিন গাৰ্গৰ বাবে কোনটো ঠাইত বনাব কোকৰাঝাৰৰ স্মৃতি উদ্যানটো এইটো বনাম জাগা আছে আমাৰ কোকৰাঝাৰতে হ'ব দেই
হয় হয় এইটো মই ৱেলকাম জনাইছোঁ CM ডাঙৰীয়াক আৰু আমি যেনেকৈ কৈছে 16টা ডিপাৰ্টমেণ্টক আকৌ আমাক ঘূৰাই দিব লাগে এই হিচাপত প্ৰচেছটো কৰিছোঁ অলৰেডি উইড্ৰ কৰিছোঁ বোধে আৰু আমাৰ DC মহোদয়ক যিটো ছেক্ৰেটাৰী হিচাপে দায়িত্ব দিছিল এইটোও মানে উইড্ৰ কৰাৰ নিচিনা উইড্ৰ কৰিম বুলি কৈছোঁ মুঠতে BTCটো আগৰ নিচিনা গোটেই ক্ষমতাটো লৈ পেলাই শাসন কৰিব বাছ কিন্তু এটা কথা নকৰিলে ছাৰ আপুনি যিটো ক'লে যে আপোনাৰ দিনত যিটো ষ্টেটাছ আছিল ইয়াংসকলৰ আগে পিছে মানে পাইলটৰ গাড়ী সেই যিটো ষ্টেটাছ সেই ষ্টেটাছটো কিন্তু তেওঁ নকৰোঁ বুলি আচলতে ক'লে কি ক'ব মোক নাই সেইটো আমি আলোচনা কৰি আছোঁ আমাৰ যিটো ষ্টেটাছ সেইটো পাব লাগে বুলি আমি কৈছোঁ এইটো আলোচনাৰ মাজেদি হ'ব মুঠতে চাকৰি দিয়া খামখনতাটো গোটেই চাকৰি দিয়া থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড যিটো ক্ষমতা এইটো আগৰ নিচিনা হ'ব মিডিয়াৰ কাৰণে আপুনি হাউচ বনাই দিব ঘৰ বনাই দিব বুলি কৈছিল প্ৰত্যেকখন জিলাত বনাবতো যিটো কৈছে মই বনাব কোকৰাঝাৰত বনাব বাক্সাত বনাব থামৰটো হিচাপে বনাব ওদালগুৰি আমাৰ 5টা জিলাত আপোনালোকৰ কাৰণে ভৱন থাকিব প্ৰমোদ বড়ো ডাঙৰীয়াই যিখিনি এপইণ্টমেণ্ট দিছিলে কিছু ইলিগেল আছে সেই ইলিগেলবিলাক কেঞ্চেল হ'ব আকৌ আমি নতুন দিব বিল্ডিং ঘৰ হ'ব নেকি মিডিয়াৰ কাৰণে বিল্ডিং ঘৰ হ'ব নেকি আজিৰ দিনত আছাম টাইপ ঘৰ বনাই নেকি কোনে কৈছে আছাম টাইপ মিডিয়াসকলৰ কাৰণে আছাম টাইপ ঘৰ বনোৱা যায় বিল্ডিং হ'ব 5 আপুনি ছাৰ 5টা গেৰেণ্টি দিছিলে ফাৰ্ষ্ট প্ৰায়ৰিটি কোনকেইটা হ'ব ছাৰ 5টা গেৰেণ্টি দিয়ে কিন্তু মাটিৰ ভাত্তা আৰু অল ডিপাৰ্টমেণ্ট এইটো লৈ আহিব আৰু সেই যে মহিলাসকলৰ আত্মসহায়ক গোটৰ কাৰণে যিটো গ্ৰেণ্ড চিণ্ডাই গৰীব দুখীয়াৰ কাৰণে গ্ৰেণ্ড চিণ্ডাই সেইবিলাক গেৰেণ্টি আছে আমাৰ আজিৰ পৰা আপুনি দায়িত্ব ল'লে ছাৰ কিমান দিন পিছত আপোনাৰ মাটিৰ পট্টা EM দায়িত্ব দিয়া নাই EMটো অহাকালি বা পৰহি ভিতৰত হ'ব মাটিৰ পাত্তা দিয়াটো 1 নম্বৰ প্ৰায়ৰিটি হিচাপত কাম কৰি যাম